जोबोद ओंथिगोनां दिनैनि मिटिंआ আমার বিপিএম রাজনৈতিক যাত্রা আজির পরা আরো বেশি তেজেকে বেশি শক্তিশালীকে আরম্ভ হয়েছে। আরো এই রাজনৈতিক যাত্রা কোনো দিনে অহা এমপি ইলেকশন, তার পিছন কাউন্সিল ইলেকশন, তার পিছন এমএলএ ইলেকশন বিপিএম এর নিজে কারিকে আরো স্তব্ধ নহব। কোনো কারণ এই রাজনৈতিক যাত্রা আরো বন্ধ নহব। আজিৰ পৰা বিপিএফ এই যাত্ৰা সমগ্র বিটিসি অঞ্চলত হব আৰু সমগ্র অঞ্চলত বেশি টেস্ট বাংসিল মনোযোগ বাংসিল আরো গোসল হুসাবদারে খালামনাই যাবে। আমার জিকা নিশ্চিত হয়েছে जोंनि देरहानाया दा नुसा सारबाय। नोंथांमोनहा जेरैबायदि नुबाय दहाय जोंनि बिबुंथिगिरिया जेरै बुंबाय जे ইয়াত হাজার হাজার 50,000তকৈ বেছি ইয়াত আজি আপোনালোকে ভোট পাইছে। আৰু আমি জানিবলৈ পাৰিছো আমাৰ মহিলাসকলক সেল্ফ হেল্প গ্ৰুপৰ মিটিং কৰি পেলাই এতিয়া বহুতো ঠাইত ৰখাই দিছে। নহলে হাজার হাজার মহিলাসকলেও আমার এই মিটিংত যোগদান কৰিলে হয়। আমি সদায় কওঁ যে বিপিএফ দলে একমাত্ৰ দল বিটিসি অঞ্চলত যি দলত কোনো ধৰ্মৰ পাৰ্থক্য নাই, কোনো ভাষাৰ পাৰ্থক্য নাই, কোনো জাতিৰ পাৰ্থক্য নাই। जोंनि बिदि बुंबाय थाया होनबा जोंनि बिपिएफ दलाव কোনো ধর্মের পার্থক্য गैया। गासैबो ধর্মआनो जोंनि धर्म, सब धर्म तो বিপিএফ धर्म, सब भाषा तो বিপিএফ भाषा, सब जाति तो বিপিএফ जाति। आमार এই অঞ্চলৰ রাজনীতি কৰি পেলাই যি মানুহসকলে ধর্ম লৈ পেলাই বিভাজন কৰে, জাতি লৈ পেলাই বিভাজন কৰে, ভাষা লৈ পেলাই বিভাজন কৰে। আপোনালোকে চাওক বিপিএফ দলত আজি প্রত্যেক জাতি গোষ্ঠীর মানুহসকলে কেনেকে একেলগে ইয়াত ভোট পাইছে। সব ধর্মাৱলম্বী মানুহে কেনেকে আহিছে। ৰাতিপুৱাৰ পৰা এই বিটিসিৰ সমগ্ৰ যিমান ধৰ্মীয় মানুহসকল আছে আহি পেলাই নিজৰ ধৰ্মীয় নিয়মত আজি বিপিএফৰ ভৱিষ্যতৰ কাৰণে, আমাৰ ৰাজনীতিৰ ভৱিষ্যতৰ কাৰণে জিতি যোৱাৰ উদ্দেশ্য লৈ পেলাই মুসলিম ভাইসকলে মুসলিম ইসলামিক ধর্মীয় অনুষ্ঠান বলে পেলাই ইয়াত প্রার্থনা জনাইছে আল্লাহলৈ। খ্রিস্টান সকলে ইয়াত গির্জা বনাই পেলাই অলমাইটি গড ভগৱানলৈ প্রার্থনা জনাইছে বিপিএফ হাগ্ৰামা মহিলা দিৱস শিক্ষাবৰ কাৰণে। বাথৌ ব্ৰহ্ম জয়গুৰু আমাৰ নাম যিমান বৰ আমাৰ বৌদ্ধিষ্ট বিটিসির যিমান ধর্মাৱলম্বী আছে নিজৰ নিজৰ ধৰ্ম ৰাস্তা দি ভগৱানলৈ প্ৰাৰ্থনা জনাইছে। আৰু ইয়াৰ পিছত আমি পঢ়িও ভয় খাব নালাগে। ভগৱান আছে আমাৰ লগত। আমাৰ জনসাধাৰণে আমাৰ ৰাইজে ভগৱানৰ ওপৰত বিশ্বাস কৰে। আজি প্ৰাৰ্থনা জনোৱা মানে এই এনাৰ্জি, এই শক্তি গোটেই বিটিসি অঞ্চল, গোটেই ভাৰতত, গোটেই অসমত বৈ যাব। আৰু সেই মেছেজ গৈ পাব, গাঁৱে গাঁৱে গৈ পাব, ঠাউনে ঠাউনে গৈ পাব। সমগ্ৰ মানুহে আজি গম পাব যে বিপিএফৰ কাৰণে ভগৱান আছে, আমি জিকি যাম। মই দীঘলীয়া কথা ক'ব বিচৰা নাই। মই কয়েকটা আমাৰ এতিয়া চৰকাৰৰ নেতাসকললৈ প্ৰশ্ন কৰিব আগুৱাইছো। आं माखासे प्रश्न सोंनो लुबैदों दानि बे सरकारनि दैदेनगिरि बिथांमोननो जे मुस्लिम भाइসকল, মই আপোনালোকলৈ এটা অনুৰোধ, এটা মেছেজ দিব বিচাৰো যে মুসলিম জাতিক লৈ কিমান দল সংগঠন, কিমান ৰাজনৈতিক দল সংগঠন নেতাসকলে আপোনালোকক ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত বিভিন্ন ধৰণৰ কথা কৈ বিভিন্ন ধৰণৰ মিছা প্ৰতিশ্ৰুতি দি পেলাই ভোট আদায় কৰিছে। কিন্তু ভোটৰ জিকাৰ পিছত কোনো নেতাই, কোনো ৰাজনৈতিক দলে আপোনালোকৰ জাতীয় সমস্যা, দুখ আৰু বেদনা আৰু
ওপৰত কোনোদিন চিন্তা কৰা নাই, কাম কৰা নাই। যোৱা MP ইলেকশ্যন, ইয়াৰ আগত MP ইলেকশ্যনত বহুত প্ৰতিশ্ৰুতি পাই পেলাই আপোনালোকে ভুল বুজি পেলাই মূল সুধীৰ যিটো ৰাজনীতি BPF ৰাজনীতিক এৰি পেলাই বহুতে আমাৰ মুছলিম ভাই বহুতে অন্য দলক ভোট দিছিল অনাপৰ দলক। কিন্তু আজি আপোনালোকে ভাবি চাব যে এই অনাপৰ নেতাসকলে না আমাৰ মুছলিম ভাইসকলৰ কিবা জাতীয় সমস্যাৰ ওপৰত চিন্তা কৰিছে, না কিবা এটা ভাল কাম কৰি দিছে। বৰঞ্চ আপোনালোকে চাওক, যি মানুহ আপোনালোকে MP বনাই দিছিল তেখেতে অনাপৰ কৰি পেলাই বড়োৰ লগতে আমাৰ সমপৰৰ লগতে আজি সেই BTC চৰকাৰ গঠন কৰাটো আপোনালোকে দেখিছে। কি বাধ্যতা হ'ল, কি ভয় খালে যে আমাৰ MP নৱচৰণীয়া ডাঙৰীয়া অনাপৰৰ ৰাজনীতি কৰি পেলাই কি ভয়ত, কি কাৰণত আজি বড়ো মানুহ লগত চৰকাৰ গঠন কৰিলে আপোনালোকে সুধি চাব। এই কথাটো আজি এনচাৰ দিয়ক অনাপৰৰ নেতাসকলে। গতিকে আগন্তুক আজিৰ পৰা নহয়, আজিৰ পৰা যদি আৰম্ভ হয় অদূৰ ভৱিষ্যতত আপোনালোকে কোনোদিন তেনেকুৱা চিন্তাধাৰাৰ যি ৰাজনীতি সেই ৰাজনীতিক যেন সমৰ্থন নকৰে মই আপোনালোকলৈ আহ্বান জনাইছো। আদিবাসী ভাইসকলে আমাৰ BTC অঞ্চল বা সমগ্ৰ অসমত সবতকৈ পিছ পৰি থকা জাতি, কিন্তু আদিবাসীসকলৰ কোনো কমি নাই। ইয়াত যিমান আমাৰ আদিবাসী দাদা ভাইসকল আহিছে আপোনালোকে মনত ৰাখিব, কোনো জাতি আপোনালোকে কমি নহয়। আমাৰ বড়োসকলৰ যদি বড়ো ভাষা আছে, বাঙালীসকলৰ যদি বাঙালী ভাষা আছে, আপোনালোকৰ আদিবাসী ভাষা আছে, সান্তালীসকলৰ সান্তালী ভাষা, উৰাওসকলৰ উৰিয়া ভাষা, মুণ্ডাসকলৰ মুণ্ডা ভাষা আছে। বড়োসকলৰ যদি সংস্কৃতি আছে, আমি যদি বাগুৰুম্বা নাচো, আপোনালোকে ঝুমুৰ নাচে। কোনো জাতি গোষ্ঠীৰ কৃষ্টিৰ পৰা আপোনালোকৰ কমি নহয়। আপোনালোকৰ জাতিৰ যি ৰীতি নীতি সেইটো কোনো জাতিৰ ৰীতি নীতিৰ পৰা কম নহয়, বৰঞ্চ বেছি সভ্য, বেছি চিভিলাইজ। গতিকে এই জাতিক ৰাজনীতি কৰি পেলাই যেনেকে বিভিন্ন দলবোৰে যেনেকে ঠকায়, এই সময় আৰু ঠকা পোৱা সময় নহয়। আপোনালোকে উঠি আহক, বুজি লওক আদিবাসীৰ ভৱিষ্যতটো চাই পেলাই। আপোনালোকে আজি বহি থকা ভয় খোৱাৰ কোনো কথা নাই। আহি পেলাই সেই মূল সুঁতিৰ যিটো ৰাজনীতি BPF ৰাজনীতিৰ লগত মিলি পেলাই আপোনালোকে সমাজ কৰি তোলাৰ চিন্তা কৰক। যিমান ঠগাইছিল আদিবাসীসকলক আজি তেখেতসকলৰ ক্ষেত্ৰলৈ আহিছে। সমগ্ৰ আমাৰ বড়োলেণ্ড অঞ্চলৰ যিমান আদিবাসী আছে গম পাইছে যে যেনেকে আদিবাসী ST ট্ৰাইবেল দিব বুলি ৰাজনীতি কৰিছিল, কিন্তু ভোট লোৱাৰ পিছত জিতি যোৱাৰ পিছত কোনো আদিবাসীৰ সেই ট্ৰাইবেল সমস্যা STৰ সমস্যাটো কোনেও না এছেম্বলিত কৈছে, না পাৰ্লিয়ামেণ্টত কৈছে, না কিবা এটা ডিছকাশ্যন হৈছে, না ভাৰত চৰকাৰৰ লগত কিবা আলোচনা হৈছে, একো হোৱা নাই। ৰাজবংশী ভাইসকলক মই একেটা কথা ক'ব বিচাৰো, আপোনালোকে জাতি হিচাপে কোনো জাতিৰ কমি নহওক, কোনো বস্তুৰ আপোনালোকৰ অভাৱ নাই। অভাৱ আছে বুলি ক'লে আমাৰ ৰাজনীতিৰ চেতনা, ৰাজবংশীৰ যি জাতীয় সমস্যা সমাধানৰ আমি ব্যৱস্থা বিচাৰো, এই ব্যৱস্থাটো কোনো ৰাজনীতি দলৰ দ্বাৰা নহব, কোনো নেতাৰ দ্বাৰা নহব, সেইটো BPF দলৰ দ্বাৰাহে হ'ব। BPF দলেহে আৰম্ভণিৰ পৰা এই অঞ্চলত থকা জাতিৰ গোষ্ঠীৰ কথাটো কৈ আহিছে, কামটো কৰি আহিছে। আৰু তেনেকুৱা ব্যক্তি কোনো ৰাজনীতিৰ দলৰ ব্যক্তি বা নেতাসকলক আপোনালোকে নাপাব।
আমার অসরত আছে হাগ্রামা মহিলারি থেকে যে বিটিসির নেতা হল এই বিপিএফ দল রাজনীতির নেতা হল সমগ্র জাতি গোষ্ঠী একে লই পেলায় জাতীয় সমস্যার সমাধান করার ব্যবস্থা থেকে বিচারিছে আজি জ্বলন্ত সমস্যা মূল সমস্যা ৰাজবংশী সকল যে এসটিকৰণৰ সমস্যা এই সমস্যাৰ কথা কলে অলপ মনত আনক হাগ্ৰামা মহিলাদেৱে বিটিসিত সিদ্ধান্ত লৈ পেলাই ক্যাবিনেট সিদ্ধান্ত আৰু এসেম্বলি সিদ্ধান্ত লৈ পেলাই আমাৰ বিটিসি অঞ্চলৰ থকা কোচ ৰাজবংশী আৰু আদিবাসী সকলক অতি সোনকালে এসটি দিব লাগে বুলি তেখেতে আসাম চৰকাৰ আৰু ভাৰত চৰকাৰক লিখিতভাৱে দাবী প্ৰেৰণ কৰিছে ইয়াতে বেছি কাম কৰা ওৰাবোৰৰ নেতাসকলক আপোনালোকে দেখিছে নেকি পাইছে নেকি কোনোবা কংগ্ৰেছৰ দল কোনোবা বিজেপিৰ দল কোনোবা ইউপিপিএলৰ নেতাসকলক আপোনালোকে দেখিছে নেকি মই আজি প্ৰশ্ন কৰিব বিচাৰো ইউপিপিএল দলৰ নেতাসকলক সমগ্ৰ বিপিএফৰ বাহিৰে বিটিসিৰ যিমান নেতাসকল আছে তেখেতসকললৈ মোৰ এটা প্ৰশ্ন এই জ্বলন্ত সমস্যা আদিবাসীসকলৰ এসটিকৰণ আৰু ৰাজবংশী ভাইসকলৰ এসটিকৰণৰ প্ৰতি আপোনালোকৰ স্থিতি কি আপোনালোকৰ সিদ্ধান্ত কি আপোনালোকে উত্তৰ দিব লাগে ৰাজবংশী ভাইসকল আদিবাসী ভাইসকল মই আজি প্ৰশ্ন কৰিছো ইয়াত লেকচাৰ মাত্ৰ দিয়া নাই আমাৰ দাদা ভাই ৰিপৰ্টাৰ ইয়াত আছে তেখেতসকলৰ দ্বাৰা যেন মই যিটো প্ৰশ্ন হয়তো ইউপিপিএল হওক আৰু অন্য দলৰ নেতা হওক তেখেতসকলৰ খানলৈকে যেন গৈ পায় আৰু প্ৰশ্নৰ উত্তৰ আমাক যেন দিবই লাগিব যে এসটিকৰণৰ যিটো সমস্যা আদিবাসীসকলৰ আৰু কোচ ৰাজবংশীসকলৰ ইয়াৰ প্ৰতি আপোনালোকৰ স্থিতি কি আপোনালোকৰ সিদ্ধান্ত কি এইটো ক্লিয়াৰ কৰি দিব লাগে ৰাজবংশী মানুহ আছে না নাই ইয়াত যদি আছে আপোনালোকে সমৰ্থন কৰিব হ'ব যে প্ৰত্যেক দল সংগঠনে ইয়াক উত্তৰটো দিব লাগে সিহঁতৰ স্থিতি সিদ্ধান্ত কি বহুতো কথা আছে মই ভাবো আমার এই যাত্রা এই রাজনীতি আরো আমি পিছনে থাকি না যা জঙ্গি রাজ্যের রাজাফরকো যেরে কোকাইয়া চেষ্টা করবে ম্যাডাম আপনার যেরে কোকাইলো তার কোকাই জানে না বা মা রাজনীতি কারণ জানি সরকার আলায় হিন্দুফরকো সেলফ হেল্প গ্রুপ আর বাইদিসিনা আসনি আনানে जोंनि समाजनि हिनजावफोरखौ गावसोरजों गाबानो हौवाफ्राबो खाफानांगोन होननानै बेबायदि व्यक्तिगत बेनिफिसियारि आसनि लादों दा जोङो जुदि जोंनि भबिष्यतखौ जोंनि फिसाफोरनि भबिष्यतखौ जुदि खायसे खायनैजों नेरनो जुदि खालामनो नागिरोब्ला अब्ला बेयो बर' अयनाय जागोन जोंनि फिसाफोरनि भबिष्यतआ खोमसि जागोन जोङो बेखौ हगारनो हाया বিপিএফ দল जोङो बेखौ गसंथेगोन गोदान प्रश्न जोंनि नेताफोरनिसिम जे सिटखौ बिथांमोनहा जोंखौ 17 बोसोराव जेबो मावाखै जाख्ल'जोब्बाय होननानै बुंबाय थादों आरो बुंदों जे बिपिएफआ लायनो नैबे इलेक्शननि उनाव आरो थानाय नंला जोबसिगोन बुंबाय थायाखै बयबो नोंथांमोना मिथिगौ जे बिपिएफआ लायनो नैबे इलेक्शनाव जेनगोन आरो बेनि उनावहाय बिपिएफ दोलो होननायानो थानाय नंला आं सोंनो लुबैदों जे जोङो 17 बोसोर सालायदों 17 बोसोराव जों देरहायाखै गावसोरहा देरहायाब्लाबो मालायनि समर्थन लानानै जोंनि देरहाखानाय हाग्रामा महिलानि बिथांखौ सिट जाखानायखौ बन्द खालामनानै अबेबा हटेलाव मा हटेल होनदों लिलि हटेल लिलि हटेलाव दरजा फांथेनानै 15 दिन 20 दिन ओंखारनो मोनै खालामनानै मबाइलखौबो बन्द खालामनानै पुलिसनोसो गथायबावनानै दोनो बेबायदि खालामनानै बिथांमोना सरकार दाबाय
दा बे सरकार दानायनि उनावहाय आं सोंनो लुबैदों जे जोंनि दोलोआ थागोन ना बिथांमोननि दोलोआ थागोन 17 बोसोराव जोंजों रायजो राजाफ्रा थादों दिनै 3 बोसोराव 17 बोसोराव जि एन्टि इनकामबेन्सि फैयो माने दलनि प्रति मोनसे गाज्रि परिस्थिति फैयो 3 बोसोराव बिथांमोननाव बांसिन फैबाय एन्टि इनकामबेन्सिया खोथाखौ बुजिदों ना 17 बोसोराव जोंखौ सोरबाया गाज्रि मोनदोंबा 3 बोसोरावनो बिथांमोनखौ बांसिन गाज्रि मोनबाय बे नंगौना नङा बिथांमोननि मिटिंआव थां नै बावहाय मोनसे मोननै मोनथाम मोनब्रै मोनबा 6टा बाहाग दङ नोंथांमोना बाहाय जिरायनानै ओरैखौ हयथ' नुहुराखै ओरैनो हयथ' ओरैखौ नुहुराखै जों गोजौआव गाखोनानै नुहुरगासिनो दङ 6टा बाहाग 6टा दब्ला दं बाहाय बिथांमोननिया मिटिं जाब्लाबो हाजार मानसि जागोन होनब्लाबो नैबे दब्लाय सिगाङानो दब्लाय सेसेबाङानो जाया आंनि न'खराव नोंथांमोना नंगौ बै फोथारनि सेराव दाख्लैसो एबसुनि मिटिं जादों एबसुआ गिखादों सियारखौ 5000 बसायदोंमोननो 5000 नाथाय मानसिया जाबाय 2000निफ्राय 3000 न' बाखि 2000निफ्राय बांसिन सियारा ओरैनो खालि थाबाय जेरावखि मिटिं लिङा दा रायजो राजाफ्रा बुङो सोरनि मिटिंब्ला एबसुनि नामा इउपिपिएलनि नामा एबसु इउपिपिएल गैयालै प्रत्येक गामियाव बिदि जागोना जायाखै दिनै आइइउआइ होनांगौब्लाबो गामसा गानग्रोनांगौनो माबा रेसन मोननांगौब्लाबो गामसा गानग्रोनांगौनो जब कार्ड मोननांगौब्लाबो गामसा गानग्रोनांगौनो बे मा खोथालाय जों मालाबा नो बियो इउपिपिएलसो बियो कंग्रेससो बियो बिजेपिसो जों बेबायदि नायबोदोंमोन नामा नायबोआखै बे दानि न' मोननायनि जिअ'टेकखौ सोर खालामा नोंथांमोनहा मेम्बार दंमोनबा नोंथांमोनहानो खालायाखैमोनबा लिस्टआबो जोंनो बानायजोबनाय बेसो सेंसन जाना फैदों लाजिगैयैफ्रा दिनै लुनायनि समावहाय प्रत्येक व्यक्तिनिफ्राय फैसा लादों बेनि उत्तरखौ फैगौ जोंनि 2025 जेब्ला बिटिसि इलेक्शन जागोन जोंनि हाग्रामा महिलानि जेब्ला सिट जागोन जोंनि इएमफोर जागोन अब्ला जोङो उत्तरखौ होगोन माबायदि उत्तर होगोन नोंथांमोनजों रायज्लायनानै माबायदि उत्तर होयोब्ला बेनि उचित साजा होनाय जागोन बेखौनो खालामनाय जागोन दिनै जोङो एन्टि इनकामबेन्सि जोंजों रायजोफोर दङ बे 3 बोसोराव बिथांमोनजों रायजोआव गैला अब्ला जोंनि पार्टिया थांनानै थागोन ना इउपिपिएल पार्टिया थांनानै थागोन बिथांमोनहा साबधान जाखानाया मोजां दिनै बिजेपिजों इउपिपिएलजों ज' एलायन्स गभर्नमेन्ट टिकेटआ इउपिपिएलआ मोनगोन ना टिकेटआ बिजेपिआनो गावसोरनो लादों बिनि थिरांथायाबो दाबो जायाखै नंगौना नङा जोंना गासिबो थिग जाजोबखाबाय जोङो एसे सम नेदों दाबो नामफोरखौ जों डिक्लेयार होथ'वाखै नाथाय जोंना आफादगिरि बिथाङा गासिबो थिग खालामखाबाय नोंथांमोनहा बयबो मिथिखाबाय जे मोननै समस्तिनिफ्राय जोङो एमपि गेलेगोन क'क्राझारनिफ्राय आरो दरं उदालगुरि समस्तिनिफ्रायबो जोङो बिपिएफआ भट गेलेगोन रावबो दलजों जोङो मित्रता खालाया मानो मित्रता खालाया जोङो बिपिएफखौ बयबो मोजां मोनफिनजोबखाबाय बुजिजोबखाबाय बे सरकारा धंसनिसो सरकार फरायनायानो मोजां बेखायनो जोङो रावजोंबो थाङा मालायनि बे आलु मोजांखौ आलु गेसाव जों जुदि दोनफायोब्ला बे मोजाङाबो सेवना सेवा बेबायदिनो जोंबो बिपिएफआ जुदि बे गेसाव पार्टिजों सोरजोंबा जुदि आखाइ हमफायो जोंबो सेवफागोन सेवफाया ओंखायनो जोङो सेवनो गोसो गैया जों रावजोंबो बेबायदि मित्रता खालाया बयबो रेडि जादों दा इउपिपिएलआव मोनसेल' सोंनाय जे जोंखौ जेबो मावाखै होनना बुंबा शिक्षानि थाखायबो जेबो मावाखैनो
जों इउनिभार्सिटि बानायबाय जेब्ला बुङो बिथांमोना मा बुङो बेलाय जाखानांगौखा नंगौना नङा जों CIT बानायबाय बेखौबो बुङो बेलाय जाखानांगौखा इन्जिनियारिं कलेज खालामबाय मेडिकेल कलेज खालामबाय गोबां जोङो कलेज बानायबाय स्कुल बानायबाय बेफोरलायनो जाखानांगौखा आं सोंदों जाखानांगौखौ जोङो बानायबाय नोंथांमोनहाबो रायजो राजानो कमिटमेन्ट होदोंमोन जे आमार सरकार আহিলে কোয়ালিটি এডুকেশন হব প্রত্যেক ছাত্র ছাত্রী পরিবার কারণে আমি ভাল একটা পরিস্থিতি আর অনুষ্ঠান শিক্ষা অনুষ্ঠান আমি আনিম বহুত কথা কৈছিল তেখেতসকলে আজি মই প্ৰশ্ন কৰিব বিচাৰিছো মই প্ৰশ্ন সুধিবলৈ যে BPF বানাই নাই কলেজ স্কুল ইউনিভার্সিটি ইঞ্জিনিয়ারিং কলেজ মেডিকেল কলেজ বিনি বাদে গোদান বাবা মনসে যদি শিক্ষা অনুষ্ঠান যদি আপোনালোকে বনাইছে উত্তৰ দিয়ক এক ঘণ্টাৰ ভিতৰতে আপোনালোকে উত্তৰ দিব পাৰিব এক ঘণ্টা নহয় আমি আপোনালোকক এক সপ্তাহ সময় দিম এই এক সপ্তাহ সময়ত আপোনালোকে এটা শিক্ষা অনুষ্ঠানৰ কথা কওক যে BPF আমার UPPL এর দিনত আমি এই শিক্ষা অনুষ্ঠান নির্মাণ করেছি স্থাপন করেছি বলে আপনাদেরকে কম আই নদীর ওপৰত আমি দুটা দলং বনাইছো আই বিজনেস সাহেব মন্দির দলং বানাইবা উদালগুৰিनिफ्राय लानानै संकरसिम जिसिबां दै दङ बिनि सायाव जोङो दालां बानायबाय जोङो लामा बानायजोब्बाय मेइन लामाफोरखौ আমার প্রশ্ন ইউপিপিএল সরকার এটিএস সরকারে যদি বিটিসির আমি বনোয়া নিছিনা এটা 50 ফুট 50 মিটাৰৰ ৰাস্তা যদি বনাইছে যিটো আমি ৰাইজে সকলোৱে দেখিবলৈ পায় আমি খোজকাঢ়িবলৈ পাইছো তেনেকুৱা যদি দলং বনাইছে আপোনালোকে কয় ন আপোনালোকে উত্তৰ দিয়ক সেইটো দলং আমি বনাইছো বুলি বুজিলে না जों बानायनायखौ जेबो बानायाखै होनना बुंबाय बेखायनो गावसोर जोंनि बे दालांखौ जों बानायदों होननानै बिथांमोना उत्तर होदों देखायथों गोबां प्रश्न दं जायखिजाया बेखिनिखौनो बुंबाय जे मस्टर दालाय কোনো কাৰণত বিপৰীত দলক আমাৰ অপজিশ্যনত ভয় দেখুওৱা লালসা দেখুওৱা তার ভয় খাব নালাগে লব হব নালাগে আমি পয়সা দিম অমুক স্কিম দিম এতিয়াও যদি কোনোবা কন্ট্রাক্টর জাতীয় যিসকলক আমি ধনী বনাইছিলো যিসকলে আমাৰ দ্বাৰাই ধনী হৈছিল কন্ট্রাক্টর হৈছিল তেখেতসকলে যদি ভাবে যে মোৰ দলং বনোৱা আছিল ৰাস্তা বনোৱা আছিল বিল পোৱা নাই গতিকে মই এতিয়া BPF-ৰ লগত যোগদান কৰিব নোৱাৰো BPF-ৰ লগত যদি যায় মই বিলটো নাপাম পইচাটো নাপাম যদি ভাবে এইটো মিছা এই কন্ট্রাক্টৰ সকলে সেই সরকাৰৰ পৰা বিল নাপায় পয়সা নাই সেই সরকাৰৰ লগত একো নাই কোনোবা ব্যক্তি যদি ভাবিছে মই MP ইলেকশনৰ BPF-এ জিকিলে তাৰ পিছতহে BPF-ৰ লগত যোগদান কৰিম এই মৰালিটি হে মেন্টালিটি হে মনোভাৱ লৈ পেলাই যদি কোনোবা থাকিছে তেখেতসকলতকৈ বেছি মূৰ্খ মানুহ নাথাকিব গতিকে ওলাই আহক সকলোৱে ওলাই আহক আৰু আজি ইয়াত যি 50,000 আপোনালোকে আছে এজন এজন ব্যক্তিয়ে যেন আৰু 500 আপোনালোকৰ জাতি জ্ঞাতি গাঁৱৰ মানুহসকলক লগত লৈ BPF আৰু আনি দিয়ে আমাৰ সমৰ্থক আৰু বৰাই দিয়ে সেইটোকে মই আপোনালোকক আহ্বান জনাইছো साफ्रोमबो नोंथांमोना आबमरा गामियावफ्रा गावनि जाथि बस्ति गावनि गामिनि मानसिफोरखौ लोगोआव आरो साफा साफा लाबावोब्ला दिनै बे मिटिंआव जि 50,000 दङ बियो 2.5 लाख जागोन ना जाया गतिके बे रोखोम खालामदो बयनिबो आंनि गोसो सिंनिफ्राय बेखौ आं खावलायबाय जोबथारनायाव जोंनि मानाव गेदेर हाग्रामा महिलानि बिथां आरो साफ्रोमबो जोंनि BPF-नि दैदेनगिरि बिथांमोन जाहाजानि बिथांमोन जाहानि मोसाग्रा जोबोद मोजां मोसादों गासिबो BPF मोजां मोनग्रा जोंनि बिदा फंबाय बिब' बिनानाव नोंथांमोननिसिम खुलुमनाय हरनानै आंनि बुंनायखौ बेयावनो फोजोबबाय।